নমস্কাৰ। আজি এটা বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বিষয়টো হ'ল যে আমাৰ বিভিন্ন বুদ্ধিজীৱী, সাংবাদিক, বিভিন্ন সংগঠনৰ মুৰব্বী সকলোৱে কয় বা ক'ব বিচাৰে যে হিন্দু মুছলিম ভাই ভাই আৰু আমি সকলোৱে সম্প্ৰীতিত বাস কৰিব লাগে। ঠিকেই, আমি সকলোৱে সম্প্ৰীতিৰে বাস কৰাটো নিতান্তই প্ৰয়োজনীয়। কিন্তু হিন্দু মুছলিম ভাই ভাই এইটো বা এই কথাষাৰত যেন কিবা বিজুতি আছে এনেকুৱা অনুভৱ হয়। কাৰণ ভাই ভাই যদি হয় আমি সকলোৱে ভাই ভাই। এই ব্ৰহ্মাণ্ডৰ যিমান জীৱ জড় সৰ্বে ভৱন্তু সুখিন সৰ্বে সন্তু নিৰাময়া, আমি সকলোকে আপোন কৰিব বিচাৰোঁ, সকলোৱে আমাৰ আপোন। তাত কেৱল কিয় হিন্দু মুছলিম শব্দটোহে কোৱা হ'ল যে হিন্দু মুছলিম ভাই ভাই। দেখা যায় যে তুষ্টিকৰণ কৰিবলৈয়ে এই শব্দ ব্যৱহাৰ হৈ আহিছে। আনকি ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়তো খিলাফত আন্দোলনত সহযোগ কৰা বা বন্দে মাতৰমৰ পিছৰ অংশটো বাদ দিয়া, এইবিলাকে আমাক দেখুৱাইছে যে আমি তুষ্টিকৰণত আগ্ৰহী আৰু তুষ্টিকৰণৰ দিশে আগবাঢ়ি গৈছোঁ। আমাৰ অন্তৰে কিন্তু নকয়। আৰু অন্তৰে কেনেকৈ ক'ব? কাৰণ আমি ভাই ভাই হ'ব লাগিলে আমাৰ মাতৃ এক হ'ব লাগিব। আমি হিন্দু সমাজে, ভাৰতবৰ্ষৰ হিন্দু সমাজে ভাৰতবৰ্ষক বা এই ভাৰত ভূমিক আমি মা বুলি গ্ৰহণ কৰোঁ। সেইকাৰণে ৰাতিপুৱাই যেতিয়া বিচনাৰ পৰা নামো, সৌ ভৰি মাটিত থোৱাৰ লগে লগেই আমি এই মন্ত্ৰ ফাঁকি গাওঁ যে সমুদ্ৰ বচনে দেৱী পৰ্বত স্তনমণ্ডলে বিষ্ণু পত্নী নমস্তুভ্যং পাদস্পৰ্শং ক্ষমস্বমে। অৰ্থাৎ হে দেৱী, হে বিষ্ণু পত্নী, তোমাৰ শৰীৰত মই ভৰি থলোঁ বা তোমাক ভৰিৰে স্পৰ্শ কৰিলোঁ, তাৰ বাবে তুমি মোক ক্ষমা কৰিবা। অকল এয়াই নহয়, স্বামী বিবেকানন্দৰ দৰে ব্যক্তিয়েও এই ভাৰত ভূমিৰ ধূলি নিজৰ শৰীৰত সানি লৈছিল আৰু নিজকে পবিত্ৰ হোৱা বুলি অনুভৱ কৰিছিল। আমিও ভাৰত মাতাক সেৱা কৰি নিজকে গৰ্ব অনুভৱ কৰোঁ। কিন্তু ভাৰত মাতাক এই হিন্দুৱে যেনেদৰে মা বুলি অনুভৱ কৰে বা আমি 7 প্ৰকাৰৰ যি মাৰ কল্পনা কৰোঁ, আত্ম মাতৃ গুৰু পত্নী ব্ৰাহ্মণী ৰাজপত্নিকা ধেনু ধাত্ৰী তথা পৃথ্বী সপ্তইতা মাতৰস্মিতা, এই 7 প্ৰকাৰৰ মা আমাৰ কল্পনাত আছে, আমি অনুভৱ কৰোঁ। কিন্তু মুছলমান সমাজে এই ভাৰতবৰ্ষক বা এই ভাৰতৰ যি সংস্কৃতি, ভাৰতৰ যি পৰম্পৰা, ইয়াক মাৰ লগত তুলনা কৰেনে? যদি কৰে তেনেহ'লে গোটেই মুছলমান সমাজৰ কাৰণে পবিত্ৰ স্থান ভাৰতবৰ্ষৰ ভিতৰত কিয় নহ'ল? তেওঁলোকৰ কাৰণে পৰম পবিত্ৰ স্থান, যি স্থান দৰ্শন কৰিবলৈ সদায় ইচ্ছুক হৈ থাকে, সেই স্থান তেওঁলোকৰ মক্কাত আছে। আমাৰ হিন্দুসকলৰ কাৰণে কিন্তু তেনেকুৱা পৰম পবিত্ৰ স্থান, যি স্থান দৰ্শন কৰিবলৈ হিন্দুসকল সদায় আগ্ৰহী, সেই স্থান কিন্তু ভাৰতৰ ভিতৰতেই আছে। আমি ভাৰত বুলি কওঁতে আমাৰ যি বেদৰ সময়ৰ ভাৰত, পুৰাণৰ সময়ৰ ভাৰত, সেই ভাৰতৰ কথা আমি উল্লেখ কৰোঁ, অন্তৰত স্থান দিওঁ। অৰ্থাৎ হিমালয়ং সমাৰভ্য য়াৱদ ইন্দু সৰোবৰম ত্বং দেৱ নিৰ্মিতং দেশং হিন্দুস্থানং প্ৰচক্ষতে বা উত্তৰং ইয়াত সমুদ্ৰস্য হিমাদ্ৰস্যৈব দক্ষিণম বৰ্ষং তৎ ভাৰতং নাম ভাৰতী যাত্ৰা সন্ততি। অৰ্থাৎ এই গোটেই ভূখণ্ডক আমি ভাৰত বুলি অনুভৱ কৰোঁ আৰু সেই ভাৰতবৰ্ষৰ ভিতৰতেই আমাৰ পবিত্ৰ স্থান আছে। আমাৰ কাৰণে পবিত্ৰ স্থান ইংলেণ্ড, আমেৰিকা, লণ্ডন ক'তো নাই। কিন্তু মুছলমান সমাজৰ কাৰণে পবিত্ৰ স্থান মক্কাত আছে। সদায় চিন্তা কৰি থাকে, এবাৰ যদি মক্কা দৰ্শন কৰিব পাৰিলোহেঁতেন। গতিকে হিন্দু সমাজৰ লগত মুছলিম সমাজৰ ইমান পাৰ্থক্য।
আকৌ হিন্দু সমাজে কি ভাবে যে হিন্দু সমাজে অসমৰ যি হিন্দু সমাজ এই হিন্দু সমাজে বিহু পালন কৰে, ৰঙালী বিহু, কঙালী বিহু, ভোগালী বিহু। আৰু ৰঙালী বিহুৰ প্ৰথম যি গৰু বিহু গোটেই হিন্দু সমাজে শ্ৰদ্ধা সহকাৰে পালন কৰি আহিছে বা পালন কৰে। আৰু মুছলমান সমাজে গৌ বিহু বা গৰু বিহুটো পালন নকৰেই আৰু গৌ মাতাক ভক্ষণ কৰি গোটেই ভাৰতৰ পৰম্পৰাক বা অসমৰ সংস্কৃতিক বুঢ়া আঙুলি দেখুৱায়। গতিকে আমি সাংস্কৃতিক দিশত ইমান পাৰ্থক্য দেখুৱাই আহিছোঁ, অথচ আমাৰ বুদ্ধিজীৱীয়ে কয় আমি হেনো ভাই ভাই। কাতি বিহু আমি অসমীয়া সমাজে পালন কৰোঁ, অসমৰ জাতীয় উৎসৱ বুলি কয়। কঙালী বিহু পথাৰত চাকি জ্বলাওঁ, আকাশবন্তি জ্বলাওঁ। কিন্তু এই উৎসৱ কোনে পালন কৰে? অকল হিন্দু সমাজেহে পালন কৰি অহা দেখা গৈছে। ঠিক তেনেদৰে ভোগালীৰ উৰুকা বা মেজি কোনখন সমাজে বা কোনখন সমাজত দেখা যায়? হিন্দু সমাজৰ মাজত দেখা যায়। মুছলমান সমাজে ভোগালীৰ উৰুকাৰ ভোজ ভাতো নাখায় বা ভোগালীৰ উৰুকাৰ যে মেজি এই মেজিও ব্যৱহাৰ কৰা দেখা নাযায়। গতিকে ইমান আমাৰ মাজত পাৰ্থক্য। হিন্দু সমাজে এই দেশত যে সৃষ্টি হোৱা সংস্কৃতি তাক হাড়ে হিমজুৱে পালন কৰি আহিছে বা শ্ৰদ্ধা কৰি আহিছে। আৰু ইছলাম সমাজে বা মুছলমান সমাজে আজিও অসমত সৃষ্টি হোৱা, ভাৰতত সৃষ্টি হোৱা, ভাৰতৰ মাটিৰ লগত সংস্পৰ্শ থকা, ভাৰতৰ মাটিৰ লগত আত্মিক সম্পৰ্ক থকা সেই কৃষ্টিক আজিও হৃদয়ত স্থান দিব পৰা নাই। তাৰোপৰি আমি অসমৰ যি হিন্দু সমাজ, এই হিন্দু সমাজে অশোকাষ্টমীত আমি ব্ৰহ্মপুত্ৰত স্নান কৰি কি ভাবোঁ যে আমি পবিত্ৰ হ'লোঁ। আমাৰ যেন শৰীৰৰ পাপ নাশ হৈ গ'ল, আমাৰ পূৰ্বপুৰুষৰ আত্মাই যেন শান্তি পালে তাত অস্থি বিসৰ্জন দিয়াৰ ফলত। অৰ্থাৎ এই দেশৰ পানী, ব্ৰহ্মপুত্ৰৰ পানী, গংগাৰ পানী আমাৰ কাৰণে ইমান পবিত্ৰ, সেইবাবে আমি গংগা, যমুনা আদি মাৰ স্থান দিছোঁ নদীবিলাকক। কিন্তু মুছলমান সমাজে কোনোবা নদীত স্নান কৰি, ভাৰতবৰ্ষৰ কোনোবা নদীত স্নান কৰি তেওঁলোকে নিজকে ধন্য হোৱা বুলি অনুভৱ কৰা আমি দেখা নাপাওঁ। অৰ্থাৎ হিন্দু সমাজৰ কাৰণে এই দেশৰ পানী পবিত্ৰ, এই দেশৰ ভূমি পবিত্ৰ, এই দেশৰ গছ গছনিও পবিত্ৰ। এই দেশৰ গছ গছনিক হিন্দু সমাজে পূজা কৰি আহিছে, গছৰো প্ৰাণ থকা বুলি অনুভৱ কৰি আহিছে, যাৰ বাবে যিকোনো উৎসৱত, যিকোনো পূজা পাৰ্বণত বিভিন্ন গছ ব্যৱহাৰ কৰা হয়, বিভিন্ন গছৰ ডাল পাত ব্যৱহাৰ কৰা হয়। বিভিন্ন ধৰণৰ জীৱ জন্তুক আমি পূজাত স্থান দিছোঁ, যেনে লক্ষ্মীৰ লগত ফেঁচাক পূজা কৰা হয়, গণেশৰ লগত এন্দুৰক পূজা কৰা হয় আদি। এনেদৰে বিভিন্ন দেৱ সমাজৰ লগত একোবিধ জীৱক আমি পূজা কৰোঁ। পূজ্য জীৱৰ স্থান দিছোঁ, অৰ্থাৎ আমাৰ কাৰণে দেৱৰ স্থান দিছোঁ। কিন্তু আমি দেখা নাপাওঁ যে মুছলমান সমাজে এই দেশৰ জীৱ জন্তু, এই দেশৰ গছ গছনিক এনেদৰে সন্মান জনায়, সামাজিকভাৱে সন্মান জনায়। আমি যেনেদৰে কিবা উৎসৱ হ'লে পদূলিমুখত কল পুলি ৰুওঁ, সেইটো কিন্তু আমি দেখা নাপাওঁ। তাৰোপৰি অসমৰ যি সাংস্কৃতিক এক দিশ, গোটেই অসমৰ হিন্দু সমাজে পূব পিনে আমি ভগৱানক সেৱা কৰোঁ আৰু তেওঁলোকে পশ্চিম পিনে মূৰ দি ভগৱানক সেৱা কৰে। উপাসনা পদ্ধতিৰ কথা আমি নকওঁ, উপাসনা পদ্ধতি যি পথেৰে গ'লেও ভগৱানক লাভ কৰিব পাৰি। কিন্তু এই দেশৰ যি সংস্কৃতি, এই দেশৰ যি সভ্যতা, তাক সকলোৱে সন্মান কৰাটো প্ৰয়োজন।
কিন্তু দেখা যায় এই দেশৰ সভ্যতা, সংস্কৃতি, পৰম্পৰা, ভাষা ইয়াক সন্মান কৰি আহিছে কেৱল ইয়াৰ হিন্দু সমাজে। এই দেশৰ যি সংস্কৃত, ভাষা ইয়াক সন্মান কৰি আহিছে বা ইয়াৰ উন্নতি কল্পনা কৰে, ইয়াৰ উন্নতি কামনা কৰে হিন্দু সমাজে। আৰু আমি যদি মুছলমান সমাজৰ মাজত চাওঁ, তেওঁলোকৰ সকলো ধৰ্মীয় কাম কাজ, বিশেষকৈ আজান দিয়াই হওক বা সকলো কাম আৰবী ভাষাত হয়, ভাৰতীয় ভাষাত নহয়। অৰ্থাৎ ভাৰতীয় ভাষাক আজিও তেওঁলোকে হৃদয়ত স্থান দিব পৰা নাই। ভাৰতীয় পোচাক পৰিচ্ছদক আজিও স্থান দিব পৰা নাই। আমি যে ভাৰতীয় পোচাক পৰিচ্ছদ, আমি যি পোচাক পৰিচ্ছদক অসমীয়াৰ পোচাক বুলি কওঁ, ধুতি, কুৰ্তা অসমীয়াৰ পোচাক হিচাপে আদৰি লৈছোঁ, সেই অসমীয়াৰ পোচাক তাক কিন্তু আজিও তেওঁলোকে আদৰি ল'ব পৰা নাই। গতিকে দেখা যায় যে অসমৰ যি সংস্কৃতি বা ভাৰতৰ যি সংস্কৃতি, ইয়াৰ লগত তেওঁলোক হাড়ে হিমজুৱে মিলিব পৰা নাই। আমি অকল যে ইয়াত থকা গছ, বায়ু, পানী, জীৱ জন্তু, মাটি ইয়াকেই সন্মান কৰোঁ এনেকুৱা নহয়। যি সূৰ্যই আমাক পোহৰ আৰু তাপ দি গোটেই জীৱকুলক ৰক্ষা কৰি আছে, সেই সূৰ্যক আমি দেৱতাৰ স্থান দিছোঁ। যিকোনো উৎসৱত, যিকোনো পূজা পাৰ্বণত, পঞ্চদেৱতা পূজাত আমি সূৰ্যক পূজা কৰোঁ। কিয় পূজা কৰোঁ? যে এই সূৰ্যই আমাক ইমান উপকাৰ কৰি আছে, গতিকে সূৰ্য পূজাৰ যোগ্য। সূৰ্যক আমি জড় পদাৰ্থ বুলি অনুভৱ নকৰোঁ, কাৰণ হিন্দুৱে সকলোৰে অন্তৰত আত্মা থকা বুলি অনুভৱ কৰে, যত জীৱ তত শিৱ। আৰু সেইকাৰণে হিৰণ্যকশিপুৱে যেতিয়া পুত্ৰক সুধিছিল, নিজৰ পুত্ৰক প্ৰহ্লাদক, যে এই খুঁটাটোত, এই স্তম্ভত ভগৱান আছেনে? তেতিয়া সেই শিশু প্ৰহ্লাদেও কৈছিল, বালক প্ৰহ্লাদেও কৈছিল, হয়, এই স্তম্ভতো ভগৱান আছে। অৰ্থাৎ আমাৰ বালকসকলৰ মনতো স্পষ্ট ধাৰণা আছে যে ভগৱান সকলোতেই আছে। আৰু সেই অনুসৰি আমি পৱন দেৱতা বুলি কওঁ, বায়ুক দেৱতা বুলি কওঁ, কাৰণ বায়ুৱে আমাক ইমান সহায় কৰি আছে। সূৰ্যক দেৱতা বুলি কওঁ, নদীক আমি ইমান সন্মান কৰোঁ, পৰ্বতক আমি পূজা কৰোঁ, ব্ৰহ্মপুত্ৰক আমি নমামি ব্ৰহ্মপুত্ৰ বা গংগাক আমি পূজা কৰোঁ, কাৰণ এই নদীয়েই হৈছে আমাৰ প্ৰাণ, পানীয়ে আমাৰ প্ৰাণ। গতিকে এই যিমান সম্পদ আছে, ভাৰতবৰ্ষত যিমান সম্পদ আছে, অসমত যিমান সম্পদ আছে, এই সম্পদবিলাকক হিন্দুৱে সন্মান কৰি আহিছে, সন্মানৰ চকুৰে চাই আহিছে, পূজাৰ স্থান দি আহিছে। ইয়াৰ ভাষা, ইয়াৰ পোচাক পৰিচ্ছদ, ইয়াৰ নাৰী সমাজক হিন্দুৱে সন্মান দি আহিছে। মাতৃবৎ পৰদাৰেষু, শ্লোকত আছে, মাতৃবৎ পৰদাৰেষু পৰদ্ৰব্যেষু লস্ত্ৰবৎ আত্মবৎ সৰ্বভূতেষু যঃ পশ্যতি স বন্দিত। অৰ্থাৎ মাতৃ সমাজক আমি পূজাৰ স্থান দিছোঁ, যাৰ কাৰণে হিন্দু সমাজে বিভিন্ন দেৱীৰ স্থানত মহিলাক স্থান দিছে, যেনে সৰস্বতী দেৱী, লক্ষ্মী দেৱী, দুৰ্গা দেৱী, কালী। অৰ্থাৎ মহিলা সমাজকো হিন্দুৱে পূজাৰ স্থান দিছে। কিন্তু ইছলামত মহিলা সমাজক এনেকুৱা সন্মানৰ স্থান দিয়া নাই। গতিকে হিন্দুৰ লগত মুছলমানৰ তুলনা কৰিব নোৱাৰি। হিন্দু হৈছে এই দেশৰ জীৱন পদ্ধতিৰ নাম, আৰু মুছলমানৰ যি তেওঁলোকৰ মূল বস্তু ইছলাম, এই ইছলাম হৈছে এটা উপাসনা পদ্ধতি। হিন্দু হৈছে কোনো উপাসনা পদ্ধতিৰ নাম নহয়, কাৰণ হিন্দুৰ কোনো নিজা ধৰ্মগ্ৰন্থ নাই, ধৰ্ম প্ৰৱৰ্তক নাই, আৰু নিৰ্দিষ্ট উপাসনা গৃহ নাই। কিন্তু মুছলমানৰ নিৰ্দিষ্ট উপাসনা গৃহ আছে, নিৰ্দিষ্ট ধৰ্মগ্ৰন্থ আছে, আৰু এজন ধৰ্ম প্ৰৱৰ্তক আছে। গতিকে হিন্দুৰ লগত মুছলমানক তুলনা কৰিব নোৱাৰি। আৰু যি মুছলমান বা যি ইছলাম ধৰ্মী লোক আছে, যিয়ে এই দেশৰ
ভূমি পানী আদিক শ্ৰদ্ধা কৰে তেওঁলোকৰ হিন্দুৰ ভিতৰতেই পৰে। গতিকে হিন্দু মুছলিম ভাই ভাই এই শব্দটো তুষ্টিকৰণৰ বাহিৰে যে আন একো নহয় তাক সহজেই বুজিব পাৰি। গতিকে আহক আমি সকলোৱে তুষ্টিকৰণক বাদ দি এই ভাৰতবৰ্ষৰ সংস্কৃতি, এই অসমৰ সংস্কৃতিক শ্ৰদ্ধা কৰা সকলো ব্যক্তিকে যাতে আমি ভাই বুলি অনুভৱ কৰোঁ। তেওঁৰ ভাষা যিয়েই নহওক, তেওঁ যদি এই গংগাত স্নান কৰি পবিত্ৰ হোৱা বুলি ভাবে, ব্ৰহ্মপুত্ৰত স্নান কৰি নিজকে পবিত্ৰ হোৱা বুলি অনুভৱ কৰে, গৌ মাতাক যদি মা বুলি অনুভৱ কৰে, ইয়াৰ গছ গছনি ইয়াৰ জীৱ জন্তু সকলোকে সন্মান কৰে, ইয়াৰ সত্ৰ নামঘৰ মন্দিৰ আদি শ্ৰদ্ধাৰ চকুৰে চায়, সেই সকলোৱে হিন্দু আৰু সেই সকল আমাৰ ভাই। যিয়ে আমাৰ সত্ৰৰ মাটি বেদখল কৰে, যিয়ে ইয়াৰ যি পৰম্পৰা সূৰ্য দেৱতা বা কালী গোসানী দুৰ্গা সৰস্বতী লক্ষ্মী বিবেকানন্দ শংকৰদেৱ আৰু এওঁলোকক বিধৰ্মী বুলি অনুভৱ কৰে, ব্ৰহ্মপুত্ৰত স্নান কৰি যিয়ে পবিত্ৰ হোৱা বুলি নাভাবে, সেইসকল আমাৰ ভাই হ'ব নোৱাৰে। আৰু যিদিনা তেওঁলোকে সেই অনুভৱ কৰিব সেইদিনা আমাৰ তেওঁলোক ভাই হ'ব। গতিকে নিজৰ সৰ্বস্ব আমি যাকে তাকে উজাৰি দিয়া প্ৰয়োজন নহয়, ঠিক নহয়। যাৰ ফলতে আমি আজি এই দেশক ভাল পোৱা, এই সংস্কৃতিক ভাল পোৱা, ইয়াৰ সভ্যতাক ভাল পোৱা, ইয়াৰ মহাপুৰুষক ভাল পোৱা মানুহ আজি বিপদত পৰিছোঁ এনেকুৱা তুষ্টিকৰণ ভাৱৰ কাৰণে। যাৰ কাৰণে আমাৰ ছোৱালীবিলাক আজি বেলেগ দেশক ভাল পোৱা, মক্কাক ভাল পোৱা, ইংলেণ্ডক ভাল পোৱা ব্যক্তিৰ হাতলৈ গৈ আছে আৰু তেওঁলোকে ইয়াতে পাকিস্তান প্ৰেমী মানুহৰ সৃষ্টি কৰিছে, যিয়ে গংগাত গা ধুই আৰু নাভাবে যে মই পবিত্ৰ হ'লোঁ। যে দেশৰ ভূমিৰ ফোট লৈ কপালত ফোট লৈ নাভাবে ভাৰতবৰ্ষ মোৰ মা, যিয়ে সগৌৰৱে বন্দে মাতৰম গাব পাৰে, তেনেকুৱা ব্যক্তি আৰু সেইসকলৰ পৰা সৃষ্টি নহয় যিসকলে হিন্দুৰ পৰা আঁতৰলৈ গুচি গৈছে। গতিকে আহক আমি সকলোৱে সত্য কথা বুজি লৈ, কোন আমাৰ ভাই তাক স্পষ্টভাৱে বুজি লৈ, তুষ্টিকৰণক বাদ দি এই দেশক পৰম বৈভৱৰ দিশলৈ নিয়াৰ ক্ষেত্ৰত যাতে সহায় কৰিব পাৰোঁ বা আগবাঢ়ি যাব পাৰোঁ, তাৰ কাৰণে আহ্বান জনাই মই মোৰ চমু বক্তব্য ইমানতে সামৰিলোঁ। ধন্যবাদ।